Guys, welcome to my YouTube channel. এয়া দেখিছে লেচেৰা। এই লেচেৰা মই অকণমান ভাজি লৈছোঁ। কেনেকৈ বনাম মই দেখাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া লেচেৰাখিনি ভালেখিনি আছিলে, আধা কেজিমান আছিলে, কিন্তু অকণমান বেয়া হ'ল, সেইকাৰণে এনেকৈ বনাওঁ। ইয়াতে কেৰাহীটোত মই অকণমান তেল দি পিনে অকণমান ভাজি লৈছিলোঁ। এয়া এই দেখিছেনে, আদা, নহৰু, পিঁয়াজ, জলকীয়া, এটা শুকান জলকীয়া দি এনেকৈ মিক্সিত মাৰি লৈছোঁ। পূৰা পিচি দিয়া নাই, অকণমান হেৰি কৰি দিয়া নাই, পূৰা পেষ্ট বনাই দিয়া নাই। এনেকৈ দি অকণমান মছলা দি পিনে লেচেৰা মাহখিনি বনাম। অকণমান শুকাই গৈছে, প্লাছ আপোনাৰ অলপ বেয়া হৈ গৈছে, সেইটোৰ কাৰণে টেষ্টটো নালাগিব ন। এনেকৈ বনালে অকণমান মছলা খালে টেষ্টটো আহিব যে, সেইটোৰ কাৰণে এনেকৈ দি বনাম। এনেও নৰ্মেলিও বনাব পাৰে, কিন্তু এনেকৈ আৰু লেচেৰাটো প্ৰায়ভাগ এনেকৈ খোৱাৰ খুব কমেই পৰে, গৰম পৰি আছে যিহেতু, সেইকাৰণে বোলো এনেকৈয়ে বনাওঁ। সদায় সদায় একেটা বস্তু খাই আমনি লাগে, অকণমান এনেকৈ বনাই চাওঁ বুলি ভাবিলোঁ। আৰু ইয়াতে মই অকণমান জিৰা দি দিলোঁ, ফোৰণ মাৰি দি মই এইখিনি ঢালি দিম এতিয়া। জিৰা দিলে গোন্ধটো অলপ ভাল ওলায়। এতিয়া নিমখ, বেছি নিমখ নিদিওঁ। যেতিয়া মই অকণমান লেচেৰা মাহখিনি ভাজিছিলোঁ তেতিয়া অকণমান নিমখ দি দিছিলোঁ, সেইকাৰণে বেছি নিমখ নিদিওঁ। হালধি অকণ দিছোঁ। বিলাহী এটা দিম ইয়াতে। বিলাহীটো বাৰু পিছা নাই, বিলাহীটো পিচি পিনে দি দিম। আৰু ইয়াতে যি দিয়ে দিব পাৰে, সৰিয়হ দিলে দিব পাৰে, মই সৰিয়হ নিদিওঁ বাৰু। অকণ এনেকৈ বনাম, অকল জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান চিকেন মছলা দিম, স্পাইচি নিচিনা বনাম আজি। সদায়তো নৰ্মেল ভাজিটো খাই থাকোঁ, স্পাইচি টাইপ বনাম কাৰণে অকণমান দি দিম আৰু এনেকৈ। এয়া দেখিছেনে কি সুন্দৰ হৈছে, গোন্ধটো বৰ ধুনীয়া ওলাইছে। ঢাকি থৈ দিছোঁ এতিয়া মই ইয়াতে এইখিনি। এয়া দেখিছে, ইমান গৰম পৰিছে, কি খাম ৰাতি? পন্তা ভাত খাম। আৰু এয়া দাইল, কি ৰহৰ দাইল, ৰহৰ দাইল বেছি নাই, ৰহৰ নহয়, কি কয় এইটো, কালাৰ দাইল। কালাৰ দাইল বেছি নাই কাৰণে মচুৰ দাইল দি পিনে দিছোঁ। এয়া দেখিছেনে, এয়া বেছি নাছিলে, অকণমানি আছিলে, সেইকাৰণে মচুৰ মিলাই পিনে এনেকৈ দিছোঁ। এতিয়া পিচি পিনে পন্তা ভাতৰ লগত খাম, আৰু লেচেৰা মাহ ভাজি, আৰু এইটো দিম। এই গৰম অকণমান বেয়া হৈছে, এইটো বেয়া নহয়, এইটো কিবা লাগি আছে, আৰু ইমান ধুনীয়া এইখিনি দিম। ৰাখিছোঁ অকণমান, ধুই পিনে মিক্সিত মাৰিলে খোৱাহে কথা, আৰু লোভ নলগাব আৰু আপোনালোকে। এই গৰমত পঁইতা ভাত আৰু এয়া দালি পিচা আৰু লেচেৰা মাহ ভাজি মজা লাগিব খাই। মোৰ হৈ গ'ল লেচেৰা ভাজি, দেখিছেনে? এয়া ধুনীয়াকৈ তেলটো উঠি আহিছেনে, দেখিছে? পানী চানী একো দিয়া নাই কিন্তু দেই, দেখিছেনে? ইমান ধুনীয়াকৈ সিজিছে। হৈ গ'ল মোৰ লেচেৰা। এতিয়া আমি খাম কিহৰ লগত? পন্তা ভাতৰ লগত খাম। বেছি বাৰু গোটেইখিনি নাখাওঁ বাৰু, পন্তা ভাতৰ লগত। এয়া দালি পিচা হৈ গ'ল মোৰ, কালাৰ দালি। বেছি নাখাওঁ, কালি ৰাতিপুৱাৰ কাৰণে ৰাখি থ'ম, ৰুটিৰে খাব বঢ়িয়া হ'ব, সেইকাৰণে। তাকে মানুহজনক দি লওঁ এইখিনি, আৰু পিচা হৈ গ'ল, দেখিছেনে? ভাত ৰেডি কৰি থৈছোঁ, এয়া পিচা। দেখিয়ে চাগে আপোনালোকৰ লোভে লাগিছে, নজৰ নলগাব আৰু দেই। এয়া পন্তা ভাত মই খাব লৈছোঁ বিনা পিঁয়াজত দেই। পিচা থাকিলে পন্তা ভাতৰ লগত পিঁয়াজো পাত্তা নাপায়, সেইকাৰণে মই এনেকৈ খাব লৈছোঁ।
মই এতিয়া খাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু কমেণ্ট কৰি জনাব আপোনালোকে পন্তা ভাত আৰু লেচেৰা মাহটো কেনেকৈ ভাজে দেই, আৰু স্কিপ নকৰিব। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইবৰ বাটনটো টিপি দিব দেই। আৰু এটা কথা জনাওক, গৰমৰ দিনত ড্ৰেছৰ কোনো এয়া নাই, যি পাওঁ তাকে পিন্ধিছোঁ। গৰমত থাকিব নোৱাৰি, একদম গাত কাপোৰ ৰাখিব মনেই নাই, ইমান গৰম। সেইকাৰণে আপোনালোকক বাই বাই দিলোঁ ভিডিঅ'টোত দেই।